সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? কেতিয়াবা 24 ঘণ্টাৰ ভিতৰত 22 ঘণ্টা 23 ঘণ্টা পৰ্যন্ত পৰিশ্ৰম কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মোৰ সতীৰ্থ মন্ত্ৰী হিচাপে মই জানো। উত্তৰ এটাই, উপ মুখ্যমন্ত্ৰী। নৱগঠিত চৰকাৰত নতুন পদবী সংযোজনৰ সম্ভাৱনা। নিৰ্বাচনকালীন পৰিৱেশত 100+ সূত্ৰৰে আগ্ৰাসী হোৱা বিজেপি মিত্ৰজোঁটে অৱশেষত লাভ কৰিলে সংখ্যাগৰিষ্ঠতা। নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ সময়ত বিজেপিৰ যিকোনো নেতা পালি নেতাই এৰাই চলিছিল মুখ্যমন্ত্ৰী কোন হ'ব জাতীয় প্ৰশ্ন। 2016 নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰি সকলোৰে আনন্দ সৰ্বানন্দ ধ্বনি দিছিল বিজেপিয়ে। কিন্তু এইবাৰ নাছিল সেই ধ্বনি। মুখ্যমন্ত্ৰী সন্দৰ্ভত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছিল বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সমান্তৰালকৈ কেন্দ্ৰীয় নেতাসকলেও। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা অৰ্থাৎ 2 মেৰ নিশাৰ পৰাই বিজেপিত আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ চকী টনাটনিৰ খেল। চৰ্চাত থকা দুয়োগৰাকীৰ এগৰাকীয়েও মুখ ফুটাই নকলেও টনাটনি খেলখন যে চলিছে সেয়া সকলোৱে বুজি উঠিছে। হিমন্ত বিশ্ব শৰ্মাৰ অন্তিম প্ৰচাৰ সভাত জালুকবাৰী সমষ্টিত সাৱতা-সাৱতি কৰা শৰ্মা সোণোৱালৰ মাজতে যে মুখ্যমন্ত্ৰী কেন্দ্ৰিক টনা আজোৰা হৈছে দুগ্ধপুষ্য বালকেও সেয়া বুজি উঠিছে। এফালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱন আৰু আনফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাস ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত বিজয়ী প্ৰাৰ্থীয়ে ভাগে ভাগে সাক্ষাৎ কৰিছে দুয়োকে। এক প্ৰকাৰ ওলাই পৰিছে কোন কাৰ সমৰ্থক। কিন্তু ফলাফল ঘোষণাৰ 2টা দিন অতিক্ৰম কৰাৰ পাছতো এই বাতৰি যুগুত কৰা পৰ্যন্ত সৌজন্যমূলক সাক্ষাৎ হোৱা নাই দুই মহাৰথীৰ। ইপিনে বিজয়ৰ পাছত দলীয় সকলো নিৰ্বাচিত প্ৰাৰ্থীয়ে শাসনৰ গাদীত থকা মুখ্যমন্ত্ৰীগৰাকীক সৌজন্যমূলক সাক্ষাৎ কৰাৰ বাবেও আগ্ৰহী হোৱা দেখা নগ'ল। মুখ্যমন্ত্ৰী কেন্দ্ৰিক আলোচনা বিলোচনাই দখল কৰিছে ছ'চিয়েল মিডিয়াৰ মঞ্চ। দুয়োগৰাকী ব্যক্তিৰ সমৰ্থকসকলে ব্যক্ত কৰিছে নিজা মত। ইয়াৰ মাজতে বিজেপিৰ নৱনিৰ্বাচিত প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বিজেপিৰ এগৰাকী মুখ্যমন্ত্ৰী আছেই, ক'লে দৈমাৰীয়ে। ইফালে মুখ্যমন্ত্ৰী কোন হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰ এক প্ৰকাৰ এৰাই চলিলে হিমন্ত বিশ্ব শৰ্মাই। কোনোবা এজনতো মুখ্যমন্ত্ৰী হ'বই, আসনখনটো খালী নাথাকে। কোনোবা এজন তৃতীয় ব্যক্তিক সুধিব। মোক দেখিলে মোকেই যদি সোধে আপোনাৰ নাম ওলাইছে আপুনি কি কয়, তো শুনিবও লাজ লাগে, উত্তৰ দিবও লাজ লাগে, দুইটাই লাজ লাগে। ৰাজ্যৰ বিজেপিৰ ৰাজনীতি মুখ্যমন্ত্ৰী কেন্দ্ৰিক কথা-বাৰ্তাত উতলি থকাৰ সময়ত কেন্দ্ৰীয় প্ৰতিনিধিৰ অসম আগমনৰ বিষয়টো চৰ্চাত আছে। বৰ্তমান পশ্চিমবংগত ব্যস্ত থকা বিজেপিৰ কেন্দ্ৰীয় নেতা নৰেন্দ্ৰ সিং টোমৰ আহিব অসমলৈ। তেওঁ বিধায়িনী দলক অৱগত কৰিব সংসদীয় বোৰ্ডে অসমৰ মুখ্যমন্ত্ৰী ৰূপে পচন্দ কৰা নামটো। উল্লেখ্য, শীঘ্ৰেই ভাৰ্চুৱেলি অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠকৰ পৰা টোমৰে লৈ আহিব মুখ্যমন্ত্ৰীৰ নাম। মুখ্যমন্ত্ৰী ৰূপে সোণোৱাল বা শৰ্মা কোনোগৰাকীৰ যোগ্যতাক লৈ বৰ বিশেষ প্ৰশ্ন উত্থাপন নহয়। তেনে ক্ষেত্ৰত বিজেপিৰ সমাধান সূত্ৰ এটাই উপ মুখ্যমন্ত্ৰীৰ পদ সৃষ্টি। আৰু সেই হ'লে অসমে প্ৰথমবাৰৰ বাবে লাভ কৰিব এগৰাকী উপ মুখ্যমন্ত্ৰী। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।